তোমাৰ ভণ্টি ঘৰলৈ কি যাবই লাগিব নেকি? মই নাযাওঁ বুলি কৈছিলোঁ নহয়। তাত গ'লেওনো কিডাল খুৱাব? একোটোতো খুৱাব নোৱাৰে। তুমি অকল ভণ্টি ঘৰলৈ যাওঁ যাওঁ কৰি থাকা যে। গৈ আহিছোঁহে যোৱা মাহত, আকৌ এবাৰ যাব লাগে নেকি? মোৰ কিন্তু যাবলৈ একেবাৰে মন নাই দেই। তোমাৰ যদি যাবলৈ মন গৈছে অকলে অকলে গৈ থাকা। কি যে আৰু সদায় সদায় ভণ্টিহঁতৰ ঘৰলৈ গ'লে আকৌ ভালকৈ একো এটা খুৱাবই নোৱাৰে। আকৌ তোমাৰ আকৌ তালৈকে যাবলৈ মন যায়। কি খুৱাব বাৰু কোৱাচোন? খুৱাবই পাৰে নে কিবা এটা কৰিব পাৰে? ইমান দুখীয়া মানুহ থাকেনে আজিৰ দিনতো? সঁচাকৈ দেই, নিজেও কিবা এটা কৰোঁ বুলি ক'লে কৰিব পাৰে। এনেকৈ আৰু তালৈ যাবলৈ মোৰ একেবাৰে মন নাযায় মানে। চোৱা দেই, তুমি মোৰ ভণ্টিৰ বিষয়ে এনেকৈ যি টি কথাখন কৈ নাথাকিবা। আৰু তুমি যে তাইক দুখীয়া দুখীয়া বুলি কৈ হাঁহি আছা, তুমি কি মানুহৰ ঘৰত অকল খাবলৈ বুলি যোৱা নেকি? নে মানুহৰ খবৰ ল'বলৈ যোৱা? এনেকৈ যে কৈ আছা অথনিৰ পৰা একো খাবলৈ নিদিয়ে বুলি। সোনকালে ৰেডি কৰাকৈ যোৱা, কাইলৈ আমি ৰাতিপুৱাতে ওলাই যাব লাগিব। মা, কাইলৈ দাদা বৌহঁত আহিব। তাকে এতিয়া কি খোৱা জানো, তেওঁলোক আহিলে মানে মই একো ভাবিয়ে পোৱা নাই। আপুনিও এতিয়া ঘৰত নাথাকিব। এতিয়া আপুনি নাথাকিলে মোৰ দিগদাৰেই হ'ব। কি কৰিবা বোৱাৰী, মইতো থাকিবই বিচাৰিছিলোঁ, কিন্তু মোৰ আকৌ ডক্টৰে এপইণ্টমেণ্টটো কালিৰ দিনটোতহে দিছে আকৌ। এতিয়া কাইলৈ চেকআপ কৰিব নগ'লে মানে মোৰ দিগদাৰ হ'ব বুলি কোৱা নাই জানো ডক্টৰে? সেইকাৰণে কাইলৈ যাবই লাগিব। তোমাকো অকলে এনেকৈ আলহী আহিব এতিয়া এৰি থৈ যাবলৈ মন যোৱা নাই। কিন্তু কি কৰিম বোৱাৰী, মোৰ নগ'লেও নহ'ব যে। নহ'লেতো মই কেতিয়াও নগ'লো হয়। তুমি কিবা এটা কৰিবা আৰু। তাকে মা, হ'ব দিয়ক। আপোনাৰ এতিয়া ডক্টৰৰ ওচৰলৈ নগ'লেও নহয়, গতিকে আপুনি যাব। ইয়াত বাৰু চিন্তা কৰিব নালাগে। আলহী আহিলে মই আলহীক ইয়াৰ পৰা সুধামুখে ঘূৰাই নপঠিয়াও নহয়। কিবা এটা কৰিব লাগিব। মা, এই আজি যে বৰমাহঁতৰ ঘৰত কিবা এটা কাম কৰিবলৈ মাতিছিলে, পইচা দিম বুলি কোৱা নাছিলে জানো? মই নহ'লে তালৈকে যাওঁ। কাম কৰিলে মানে কেইটকামান পাম যে, তেতিয়া কাইলৈ দাদা বৌহঁতক খুৱাবৰ কাৰণে যোগাৰ কৰিব পাৰিম। মা, আপুনি কাইলৈ ৰাতিপুৱাতে যাব লাগিব নহয়। এতিয়া আপুনি কি কি বস্তু নিব লাগে আৰু কাগজ পত্ৰবোৰ এতিয়াৰ পৰাই ভালকৈ ভৰাই মেলি থৈ দিয়ক। নহ'লে আকৌ পাহৰিলে দিগদাৰ হ'ব নহয়। আৰু ইয়াত আলহীৰ কথা আপুনি একদম চিন্তা নকৰিব। মই কৰিম নহয়। মই আছোঁ যেতিয়া একো চিন্তা কৰিম আৰু সকলো কৰিম। মই যে এনেই চিন্তা কৰি আছিলোঁ পাই। এতিয়াতো সকলো যোগাৰ হৈ গ'ল। এইফালে গোটেইবোৰ বনাই মেলি আজৰি। এতিয়া দাদা বৌহঁত কেতিয়া পায়হি আকৌ? ইমান দূৰৰ পৰা আহিব ভোকে লঘনে, সেইকাৰণে আগতীয়াকৈ এইবোৰ বনাই মেলি আজৰি হৈছোঁ। ভাল যে কালি বৰমাহঁতৰ ঘৰত কামটো কৰিবলৈ মাতিলে। কামটো কৰিবলৈ নোযোৱা হ'লে মই এইখিনি আজি যোগাৰ কৰিবই নোৱাৰোঁ। সঁচাকৈ দেই, এনেই চিন্তা কৰি আছিলোঁ। এতিয়া বাৰু গোটেইখিনি ভালে ভালে হৈ গ'ল। এতিয়া দাদা বৌহঁত আহাৰহে কথা আৰু। এইখিনি বাৰু খাবলৈ কেনেকুৱা হৈছে জানো? ভালেই হ'ব লাগিব। দাদা বৌ, তহঁত আহি পালি? সঁচাকৈ দেই, এতিয়াহে মনটো ভাল লাগিছে। মই অথনিৰ পৰা তহঁতৰ কাৰণে ৰৈ আছোঁ। চব বনাই মেলি আজৰি আৰু। তহঁতে ইমান দূৰৰ পৰা আহিছ ভোকে লঘনে আহিবি বুলি। মই আগতীয়াকৈ চব বনাই মেলি একেবাৰে আজৰি হৈ আছোঁ আৰু তহঁতৰ কাৰণে ৰৈ আছিলোঁ। পিছে ইমান দেৰি কৰিলি যে? আৰু বৌ, তুমি ভালে আছানে? সঁচাকৈ দেই, তুমি আহিলা মোৰ বহুত ভাল লাগিছে। ইমান দিন তোমাক লগ পোৱা নাই। তোমাৰ লগত বহুত কথা পাতিবলৈ আছে। চাচোন দাদা, তহঁতক দেখি পিনে মই তহঁতক বহিব দিবলৈ পাহৰিলোঁ। এই বহি ইমান ভাগৰ জগৰ আহিছ, অকণমান দেৰি বহি ল। চাহ তাহ খাব নালাগে আৰু দেই, একেবাৰে ভাতে খাবি। ৰাম ভণ্টি, তোমালোকৰ ইয়াত ইমান গৰম পাই, থাকিব পৰা নাই। আমাৰ আকৌ এচি লগাই থোৱা আছে। তোমালোকৰ ফেন এখনো নাই নে? ইমান গৰম লাগিছে, ভাগৰ জগৰ আহিছোঁ। বাৰু ৰাতিপুৱা মোৰ খোৱা নহ'ল দেই। এখেতে আকৌ ৰাতিপুৱাতে আহিম বুলি ক'লে যে, সেইকাৰণে ৰাতিপুৱাই ওলাই আহিলোঁ। ভোক লাগিছে এতিয়া। খোৱাতে বহুকে বনাই মেলি থৈছে যদি এইখিনি তোমাৰ কাৰণে গিফ্ট লৈ আহিছিলোঁ। এইকেইদিন আকৌ গৰমটো অকণমান বেছি পৰিছে নহয়। এতিয়া কি কৰিবা আৰু বৌ, ফেন এখন কিনিবলৈ আকৌ 2-3 হাজাৰ টকা এটা লাগিব নহয়। ইমানখিনি টকানো ক'ত পাওঁ আৰু, সেইকাৰণে ফেন চেন আমি লগোৱাই নাই। এই বিচনী আছে নহয়, বিচনীয়ে বিচি আৰু গৰমটো অকণমান হেৰি কৰা হয় আৰু। এতিয়া তোমালোক আহিবা, মই ফেন এখন যোগাৰ কৰিবলৈ নহ'ল নহয়। বাৰু বৌ, ব'লা খাবলৈ বহিবা। তাত সেইটো ৰুমত বেছি গৰম নালাগে বাৰু। এইখিনি মোৰ কাৰণে নিছা নেকি? দাদা ব'ল বহিবিগে। দাদা বৌ, তোমালোকে খাবলৈ কেনেকুৱা পাইছা আৰু নাজানো আৰু দেই। মই আকৌ এইবোৰেহে যোগাৰ কৰিব পাৰিলোঁ, ইমানখিনিহে পাৰিলোঁ আৰু বেছিকৈ যোগাৰ কৰিবলৈ আকৌ সময় নহ'লগৈ নহয়। তাতে তোমালোকৰ ভোকত আহিবা যে, সেইকাৰণে সোনকালে যি পাৰোঁ তাকে বনাই মেলি থৈছোঁ আৰু। খাবলৈ কেনেকুৱা হৈছে নাজানো। আৰু কিবা লাগিলে মানে ক'বা দেই বৌ। দাদা, তোকো কিবা লাগে যদি ক। আৰু খাবলৈ কেনেকুৱা হৈছে আৰু নাজানো দেই। আজি প্ৰথমবাৰ তহঁতি আহিবি বুলিহে আৰু এইবোৰ বনোৱা হৈছে। নহ'লে আমি ক'ত আৰু এইবোৰ খাই থাকিম। সেইকাৰণে এতিয়া কেনেকুৱা হৈছে নাজানো আৰু। যেনেকুৱা হ'লেও খা আৰু দেই, বেয়া চেয়া নাপাবি হ'লে। নাই ভণ্টি, কি যে কথাবোৰ কৈছ আৰু তই। ইমান ধুনীয়াকৈ বনাইছ আকৌ। আৰু এইখিনি আমাৰ কাৰণে যথেষ্ট, মানে বেছি হৈছে বুলিয়ে ক'ব পাৰি আকৌ। তই ইমানকৈ আমাৰ আনি দিছ, ইমানকৈ খাব নোৱাৰো নহয়। পিছে খাবলৈ কিন্তু বহুত ভাল লাগিছে দেই। ইমান ধুনীয়াকৈ বনাব আনিছ আৰু কৈছ বনাব নাজানো বুলি। সঁচাকৈ ভাল হৈছে। তই নাখাৱ নেকি? আমাকে দিলি যে, তই আমাৰ লগতে বহি খাব লাগিছিলে আকৌ। মোৰ এতিয়া ভাবিয়ে বেয়া লাগিছে পাই। মই যে ভণ্টিৰ বিষয়ে ইমান বেয়াকৈ ভাবি আছিলোঁ।
সঁচাকে অৰ্ণৱে নোকোৱা হ'লে মইতো ইয়ালৈ কেতিয়া নহোঁ। জোৰ কৰাৰ কাৰণেহে ইয়ালৈ আহিছোঁ। আৰু আজি ইয়ালৈ আহি গম পালোঁ ভণ্টি সঁচাকে বহুত ভাল। তাই আমি আহিম বুলি ইমানবোৰ যোগাৰ কৰিছে আৰু ইমান ধুনীয়াকৈ বনাই মেলি থৈছে। মই কিন্তু তাইৰ বিষয়ে এনেকৈ ভাবিব নালাগিছিলে দেই। এতিয়া মোৰ বেয়াহে লাগিছে। তাই আমাক ইমান মৰমত মাতিছে ইয়ালৈ। বৌ কি হ'ল তুমি ইয়াত আহি আছাহি যে? মই যে বনাইছিলোঁ খাবলৈ বেয়া পালা নেকি? বৌ খাবলৈ বেয়া হ'লেও কিন্তু আজিৰ কাৰণে আৰু বেয়া নাপাবা দেই। তোমালোক আহিবা বুলি ইমান কষ্ট কৰি বনাইছোঁ। আজিলৈকে মই সেইবোৰ বস্তু বনাই পোৱাই নাই নহয়। বনাই পোৱাটো বাদেই দিয়া, খায়ে পোৱা নাই আকৌ। তোমালোক আহিবা বুলি আজি প্ৰথম বনাবলৈ মানে চেষ্টাটো কৰিলোঁ। এতিয়া বেয়া হ'লেও বেয়া নাপাবা আৰু দেই। কোনোমতে বনালোঁ। নাই নাই ভণ্টি, এয়া তুমি কি কৈছা? তুমি আমি আহিম বুলিতো চেষ্টাটোতো কৰিছা ন কিবা এটা ভাল বনাবলৈ। সঁচাকে দেই খাবলৈ বহুত ধুনীয়া হৈছিলে। তুমি প্ৰথম বনাইছা যদিও বহুত ধুনীয়াকৈ বনাইছা। ভণ্টি মোক কিন্তু তুমি বেয়া পাই নাথাকিবা দেই। মই সদায় তোমাক ভুল বুজি আহিছিলোঁ। কিন্তু তুমি সঁচাকৈ বহুত ভাল আছা। আমি আহিম বুলি ইমানবোৰ যোগাৰ কৰিছা, মোৰ বৰ ভাল লাগিল। বৌ কি যে কোৱা আৰু। তোমাকনো মই কিয় বেয়া পাম কোৱাচোন? তুমি মোৰ মৰমৰ একমাত্ৰ বৌ হয়। তোমাক মই বেয়া পালে আৰু কাক বৌ বুলি মাতিম তুমিয়ে কোৱাচোন? আৰু তোমালোক আহিছা ইমান দিনৰ পিছত, মই কিবা যোগাৰ নকৰাকৈ থাকিব পাৰোঁনে? কি যে আৰু বৌ। আকৌ আহিবা দেই। অকল আজি আহিছা বুলি আকৌ নহাকৈ নাথাকিবা। আহিব লাগিব আকৌ এবাৰ। বাৰু ভণ্টি, আমি এতিয়া গৈ থাকোঁ, নহ'লে আকৌ দেৰি হ'ব যে। আৰু অকণমান টাইম থাকিলোঁ হয়, কিন্তু কাইলৈও এতিয়া অফিচ আছে। এতিয়া থাকি যাবও নোৱাৰি। আকৌ দেৰিকৈ গ'লেও ইয়াৰ পৰা আন্ধাৰ হৈ যাব। গতিকে যাওঁ আৰু দেই। তই আকৌ যাবি আমাৰ ঘৰলৈ, বুজিলি, মাৰ লগত। হ'ব দাদা, মই যাম বাৰু। এই তহঁতৰ ঘৰলৈ যাম বুলি ভাবিয়ে থাকোঁ। মাৰো আকৌ গা চাবোৰ বেয়া হৈ থাকে যে, সেইকাৰণে যাবলৈ পৰা নাই। ইফালে এখেতো আকৌ এতিয়া কেতিয়া ঘৰলৈ আহে নাজানো নহয়। আহিলে মানে যাব লাগিব বাৰু। তহঁতে ভালকৈ গৈ থাক দেই, আহিলি ভাল লাগিলে। বা দাদা বৌহঁতে ইমানবোৰনো কি লৈ আহিছে অ'? ঢেৰ গিফ্ট আছেচোন। সঁচাকৈ দেই ইমানবোৰ বস্তু লৈ আহিছে। কি কিবা আনিছে। এইখিনি পিছতে খুলি চাম নেকি একদম ধুনীয়াকৈ বহি লৈ। এতিয়া মোৰো আকৌ সেই কিবা এটা খাবলৈ মন গৈছে। চাহ পানী এবাটিকে বনাই পিনে খাই লওঁগে। আকৌ বাচন বৰ্তনবোৰ ধুই মেলি একেবাৰে পাকঘৰ চাকঘৰ চাফা কৰি মুচি কাচি আজৰি হৈ লওঁ। তাৰপিছতে খুলি চাব লাগিব কিনো আনিছে। ইমানবোৰ বস্তু আনিছে। মাৰ কাৰণেও আনিছে যেন লাগিছে তাই ইমানবোৰ বস্তু। চুৰি, এতিয়া পিছে তুমি কি ক'বা? মোৰ ভণ্টি ঘৰলৈ গ'লে মানে একো নোখোৱাই নোখোৱাই কৰি আছিলে নহয়, যাবলৈতো মনেই কৰা নাছিলে। এতিয়া পিছে কেনেকুৱা লাগিলে গৈ পিনে? তাই দেখিছা নহয় আমি গৈছোঁ বুলি, যাম বুলি ভাবি তাই কিমানবোৰ যোগাৰ কৰি থৈছে। তাকো তাই নিজে কেতিয়াও বনাই পোৱা নাই। আমি যাম বুলি প্ৰথম বনালে। তোমাৰ এতিয়া কেনেকুৱা লাগিল? তুমি ঠিকে কৈছা। তোমাৰ ভণ্টি যে সঁচাকৈ বহুত মৰম লগা দেই। মই আকৌ প্ৰথমবাৰ যাওঁতে ইমান তাইকো ভাল নাপালোঁ যে, সেইকাৰণে ভাবিছিলোঁ মানে তাত গ'লেনো কি হ'ব, কিনো ভাল লাগিব। কিন্তু আজি গৈ পিনে সঁচাকৈ বৰ ভাল লাগিল। আৰু আমি যাম বুলি তাই ইমান হেঁপাহেৰে ইমান মৰমত আমাৰ কাৰণে ইমানবোৰ যোগাৰ কৰিছে, সেইবোৰ দেখিয়ে ভাল লাগিল। সঁচাই দেই, আকৌ এদিনকে যাব লাগিব। ওলাবা দেই তুমি ছুটি লৈ পিনে।